এই উদ্দেশ্যেৰে ভাৰত চৰকাৰে বিশেষকৈ নৰেন্দ্ৰ মোদী চৰকাৰে যে আমাৰ মহিলা বা ছোৱালীবিলাকক যে অন্তত আগৰণুৱা কৰাব লাগে সেই উদ্দেশ্যে সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ ৰাজ্যত আৰু সমগ্ৰ ডিষ্ট্ৰিক্টতো সকলো ডিষ্ট্ৰিক্টতো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে ফুটবল মেচ আৰু বেলেগ বেলেগ খেলুৱৈও পঢ়া শুনাৰ পৰা আৰম্ভ কৰি অৰ্গেনাইজ কৰি আছে আৰু সেই হিচাপে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টতো ফুটবল ফেন্সি মেচ আজি খেলা আয়োজন কৰা হৈছে। ইয়াত CDPO বাইদেউ আমাৰ এলেন পেৰাংকী বাইদেউ লগতে আমাৰ ডিষ্ট্ৰিক্ট লিগেল চেলৰ ছেক্ৰেটাৰী আমাৰ খাকলাৰী বাইদেউ উপস্থিত আছে আৰু লগতে আমাৰ স্পৰ্টছ অফিচাৰ আৰু আমাৰ ছেক্ৰেটাৰী ছ'চিয়েল ৱেলফেয়াৰ আৰু আমাৰ জনি টিমুং MEC দ্বাৰা আজি এই খেলত উপভোগ কৰিবলৈ আহিছে। আমাকো আমন্ত্ৰণ কৰিছে, সেই হিচাপে আমি আহিছোঁ। খেলা ইণ্টাৰভেল হৈছে বৰ্তমানলৈকে 1-0 লুম্বাজং ভাৰ্চেছ আমাৰ দকমকা এই হিচাপে আয়োজন কৰা হৈছে। এইটোৱে বুজায় যে চৰকাৰে এতিয়া বহুতো গুৰুত্ব দিছে স্বাস্থ্যৰ বাবে। মোদী যেনেকৈ 21 জুনত যেনেকৈ মানে যোগ দিৱস পালন কৰিছে, যোগ দিৱস লগতে খেলা ধূলাৰ ক্ষেত্ৰতো আমি ইম্পৰ্টেণ্ট দিব, যাৰ ফলত নেকি আমাৰ অসমৰ বহুত জীয়ৰীয়ে লাভিনা বৰগোহাঁইৰ পৰা আৰম্ভ কৰি আনকি চৰকাৰে চাকৰিও দিছে, যে DSP ৰেংকৰ চাকৰি দিছে, সীমা বিশ্বাস DSP ৰেংকৰ চাকৰি দিছে আৰু সেই হিচাপে শইকীয়া অলিম্পিকৰ এইজনীকো মানে কি কয় DSP ৰেংকৰ চাকৰি দিছে। সেই হিচাপে আজি আগতে যে ছোৱালী জন্ম দিলে দুৰ্ভাগ্য বুলি ভাবিছে, আজি ছোৱালী জন্ম দিলে এতিয়া মানে লক্ষী আহিছে বুলি ধৰি ল'ব। আৰু সেই হিচাপে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৰুত্ব দিছে যে পঢ়া শুনাৰ ক্ষেত্ৰতো ছোৱালীকো ইম্পৰ্টেণ্ট, বেটি বচাও বেটি পঢ়াও, সেইকাৰণে গুৰুত্ব দিছে। আনকি ছোৱালীবিলাকক পঢ়া শুনাৰ ক্ষেত্ৰতো যদিহে 18 বছৰ হয়, 5 বছৰ 6 বছৰ ভিতৰত তেওঁলোকৰ নামতে টকা ফিক্স কৰা আছে আৰু 18 বছৰ বয়সত তেওঁলোকে সেইটো প্ৰয়োগ কৰিব পাৰে। তেওঁলোকে অন্তত হাই ছেকেণ্ডেৰী পাৰ হৈ তেওঁলোকে যদি পঢ়িবলৈ হ'লে সেই টকাৰে কৰিব। গতিকে আজি সঁচাকৈ ভাল লাগিছে যে বেটি বচাও বেটি পঢ়াও যিটো স্কিম, এই স্কিমৰ ভিতৰত আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰি আছোঁ আৰু ইয়াৰ অবজেক্টিভটো হৈছে আমাৰ এডলেচেন্স গাৰ্লছ যিবিলাক, তেওঁলোকক আমি এনকাৰেজ আৰু তেওঁলোকৰ স্পৰ্টছ ফিল্ডতো তেওঁলোকক মানে আগুৱাই যাবলৈ আমি উৎসাহ উদ্দীপনা দিবলৈ আজি ফ্ৰেণ্ডলি ফুটবল মেচ যিটো আমি অৰ্গেনাইজ কৰিছোঁ। অকল এইটো নহয়, বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমি অৰ্গেনাইজ কৰিছোঁ বেটি বচাও বেটি পঢ়াও। আৰু গভমেণ্টে এতিয়া সকলোৱে আমি জানো, সকলোৱে এৱেৰ যে আমাৰ গভমেণ্টৰ আমাৰ ছোৱালীসকলক আগুৱাই যাবলৈ অকল পঢ়া শুনাতেই নহয়, সকলো ক্ষেত্ৰত যাতে আমি আমাৰ ছোৱালীসকলক এডলেচেন্স আমাৰ যিবিলাক ছোৱালী আছে সেই গাৰ্লছবিলাকক আমি প্ৰত্যেকটো ক্ষেত্ৰত কেনেকৈ আগুৱাই নিম, সেইটো কাৰণে গভৰ্ণমেণ্ট ফালৰ পৰা যিমান পাৰোঁ আমি ট্ৰাই কৰি আছোঁ।